শুনাচোন গৰম পানী অলপ দিবা নি ৰ তহঁতি পঢ়ি থাক মই ঘৰটো সাৰি পেলাই দি আছো দেই ঐ মানুহ আজি গগৈদাই ফোন নাই কৰা নেকি হা মামুন তোক লাগে হা ডাঙৰ মানুহৰ নাম খাইছ কিয় বুলি মাতিব না তাক তহঁতি দুজনী কিতাপ পঢ়ি আছ নে লেকচাৰ মাৰি আছ হা ঐ মা এই ভিনদেউৰ কথা যদি পাপাই গম পাই কি কব বাৰু তেতিয়া কি হব বাৰু মামুন ভাবি আকৌ পাপা আগত ভিন্ন কথা লগালে তহঁতি দুজনী পঢ়ি আছ নে কথা পাতি আছ আৰু মামুনটোৰ বেছি হৈছে অলপ ডাঙৰৰ কথাত ভাগ লৈ থকাটোৰ মই একো কব না পাপা আগত মই ভালকৈ পঢ়িছো আৰু মই যদি ভাল ৰিজাল্ট কৰিম চাবা নপঢ়িবি ভালকৈ গগৈ আগতো কৈ দিম আই মানুহ পঢ়া নাই বুলি তুমি তাইক এৰি দিয়া বুলি মা তুমি মোক বুজি পোৱা ন গতিকে গগৈক মোৰ পৰা আঁতৰি যাবলৈ নিদিবা না পঢ়ি আছো কচোন কি কৰিছ তহঁতি ঘৰত আছ নে ঘৰতে আছো ভিনদেউহে ঘৰত নাই গাড়ীলৈ ওলাই গল শুনচোন মই গৈ আছো তহঁতৰ ঘৰলৈ দেই মাংস আনি থবি গাহৰি গাহৰি খাবি নি মই ভিনদেউক কৈ দিম বাৰু কোন কোন আহিবি নাই মই অকলে যাম গাড়ীখন চলাবলৈ মানুহ এজন লৈ যাম যোৱাই নাই অহা নহয় যোৱাই নাহে ল'ৰাটোক লৈ আহিবি নহলে নাই নিনো মই অকলেহে যাম হ'ব দে নহলে মই অলপ পাছতে গৈ হ'ব দে মা প্লিজ মি আহিলে আকৌ গগৈৰ কথা মি আগত নকবা গগৈ মি জানাই নহয় কেনেকুৱা আহিব আৰু এতিয়া মি আহিলে পাব মজাটো খালি দাদাক নানে দাদাক অনা হলে অলপ খেলিব পাৰিলোহেঁতেন দাদাৰ লগতে আই মানুহ নকওঁ মিক মই জানো নহয় তাইৰ কথা খালি তই গগৈয়ে যেনেকৈ বিচাৰিছে তেনেকৈ ক দেই মা শুনাচোন গগৈলৈ ফোন এটা কৰোঁ দিয়া না প্লিজ কৰ পৰা বেছি দেৰি নহয় দেই একেবাৰে টানি লৈ গৈছে মোবাইলটো তুমিও জানা দেখোন গগৈ এনি টাইম ফোনো কৰি নাথাকে আৰু আমনিও নকৰে কথাটো বাৰু ময়ো মন কৰিছো গগৈ বাৰু আন ল'ৰা দৰে নহয় বাৰু ইমান ধুনীয়াকে মা বুলি মাতে মনটো চোন কিবা এটা ভাল লাগি যায় সঁচাকে দেই কোনে পায় আৰু এতিয়া বৰ একেবাৰে জোঁৱাই একডাল পালে হ'ল আৰু এতিয়া মামুনটো কিন্তু বেছি হৈছে আকৌ হেৰি ফোনটো ৰিচিভ কৰিলে ইমান ধুনীয়াকে সুধে মা কি কৰিছে ভাত খালে নে চাহ খালে নে আৰু হেৰি গা ভাল আছে নে ইমান ধুনীয়াকে সুধে সঁচাকে মনটো কিন্তু বহুত ভাল লাগে দেই গগৈ ল'ৰাটো কিন্তু বৰ ভাল ল'ৰা আকৌ দেই মই তোমালোক ৰবা দেই মই ফোনটো কৰি লওঁগে বেছি দেৰি নেপাতিবি আকৌ দেই মাহীয়ে পাবহি আকৌ আহি পেলাই খুৱাই মানুহ আজি ময়ো পাতি মোকো দিবি দেই চা মই ভাতটো চাংগে নহয় ওলাই ওলাবহি নহয় আকৌ আইঅ ফোনটো ৰিং কৰি আছে হেল্ল' কোৱা ভাত খালানে খালো তুমি খালা টিউচনৰ পৰা আহিলা নি আকৌ ডিউটিও গলা নেকি মই ভাত খালোঁ এই টিউচনৰ পৰা আহি তোমাৰ এই ভাতকেইটা খাই ডিউটি যাম বুলি ভাবিছিলোঁ কিন্তু আজি আকৌ কিবা শুনিছোঁ বন্ধ আছে বোলে শুনা না আজি আমাৰ মি আহিব মানে বনগাঁৱৰ পৰা আহিব হয় নেকি মাহী আহিব কিবা কিবা পাতিছে নেকি তোমালোকৰ ঘৰত নাই একো পতা নাই মাহী যে বহুত বেলেগ মাৰ দৰে নহয় কি মাহী যে বেলেগ আকৌ মাৰ দৰে নহয় নেকি কিবা বহুত ছাৰ হয় মি আগততো আমাৰ সম্পৰ্কৰ কথা একো ক'বই নোৱাৰি গম পালে হ'লেই আৰু তেনেহ'লে নক'লেও হয় ন আৰু তোমাৰ মিহে হয় আৰু এইখিনি কথাত সোমাবলৈ তোমাৰ মাটো নহয় এইখিনি কথাত সোমাবলৈ কোনো প্ৰয়োজন নাই শুনা না মই কল কৰিবলৈ নোৱাৰিবও পাৰোঁ মি থাকিলে জানা তুমিও নিজে নকৰিবা আকৌ দেই ভুলতো হ'ব তেতিয়া এই তোমাৰ মাহী যেতিয়া ঘৰলৈ যাব তুমি তেতিয়া মোলৈ ফোন কৰিবা দিয়া হ'ব ৰাখিছোঁ দেই বাই ঠিক আছে দিয়া ভাল ফোনটো কাটি আজৰি হৈ ল'লো দেই পাবি এতিয়া মজা আৰু আছে তই পালিহি অথনি বাৰু ৰৈ আছো আহিবি বুলি পালোহি এইটো লওঁ কিবা এটা আনি ননা হলে হয় কি আনিছ সময়ে নাপালো আনিবলৈ অথনিৰ পৰা ৰখি আছে আহিব আহিব বুলি মি আহিলা অকলে আহিলো মি পালাহি দাদা কেলে নানিলানি ইমান উৎপাত কৰে তাক সেইটো কাৰণে নানিলো ঘৰতে থৈ আহিলো দাদা অহা হলে মই খেলিবলৈ পাৰিলোহেঁতেন নহয় উৎপাত কৰে কাৰণে নানিলো বহা তুমি
ভিনদেউ নাই পোৱাহি নেকি? দিনৰ নাই পালে পাই অকণমান দেৰি হ'ব চাগে পাই সন্ধিয়া হ'ব চাগে তুমি ভাল পোৱা মাংস আনিব দিছে নাই? হয় নেকি? বহুত ইমান ঠাণ্ডা লাগিছে বাহিৰতে বহোগে বাহিৰতে ভাল আই মানুহ তুমি ভালকৈ পঢ়িছানে? পঢ়িছোঁ আমি ভাল ৰিজাল্ট কৰিবই লাগিব ন, পঢ়িবই লাগিব আৰু। বা বহুত কথা বুজি পোৱা হ'লা দেই আই মানুহে আজিকালি। আজিকালি আমাৰ আই মানুহে বহুত পঢ়ে, দিনতো পঢ়ে ৰাতিও পঢ়ে, একদম ৰাতিপুৱা সোনকালেও উঠে আজিকালি, অকল পঢ়িয়ে থাকে। কি কোৱা? তুমি এইবাৰ আমাৰ আই মানুহ ৰিজাল্ট চাবা, তুমি মজা কৰিব একদম। ভাল কথা, আমি ভাল হলে ভালহে পাওঁ। গম পাবা। কমি মহা ভাল নহয় ন? ভাল ভাল। ঐ ভাত বাঢ়ি লোৱা গাহৰি বনাই থৈছা খাবি আৰু ধুনীয়াকৈ।